morning guys, welcome back to my channel mkdvlog. So guys, আজি মানে আমাৰ গাঁৱতে এখন মিটিং মানে সিটিজেন ফাউণ্ডেশ্যনৰ পৰা মিটিং এখন পতা হৈছে আৰু তাতে যাইছো আৰু মানে সকলো আমাৰ গাঁৱৰে মিস্ত্ৰীবিলাকক তো সজুলি দিব আৰু তাতে এটা ওখ ঘৰ বনাইছে সিটিজেন ফাউণ্ডেশ্যনৰ পৰা তো উদ্বোধনী কৰিবলৈ আহি আছে বাইদেউ আৰু তো বলক আমি সেই জায়গালৈকে যাই থাকো তো বলক তো গাইছ এতিয়া বাইদেৱে আহি ইয়াতে ঘৰ উদ্বোধনী কৰিব তো গাইছ ফাইনেলি হৈ গ'ল উদ্বোধনী কৰা আৰু এতিয়া বৰ্তমান ভিতৰত সোমাই যাওঁ আৰু আপোনালোককো দেখাইছোঁ আহক মোৰ লগত একেলগে তো বলক গাইছ ভিতৰলৈ সোমাই যাওঁ কেনেকুৱা পৰিৱেশ health, education, livelihood, and natural কেনেকুৱা বনাইছে ঘৰ কেনেকুৱা বনাইছে বঢ়িয়া না ভাল আছে ফাউণ্ডেশ্যনৰ দ্বাৰা বনোৱা হৈছে আৰু এতিয়া আমি বৰ্তমান ভিতৰ ফালে যাওঁ আৰু এইফালে হ'ল লেট্ৰিন বাথৰুম আৰু এইফালে চব কি সুন্দৰ কৰি বনাইছে ভাল লাগিছে অৰ্থনৈতিকভাৱে সামাজিকভাৱে কেনেকৈ সবলীকৰণ কৰিব পাৰি তাৰ বাবে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে চেষ্টা কৰিছে আজি আমি যিটো গৃহ উদ্বোধন কৰিলোঁ ইয়াত দেখিছোঁ যে বানপীড়িত সময়ত যিখিনি মিনিমাম সুবিধাৰ প্ৰয়োজন হয় যেনে অনাময় গৃহৰ পৰা আৰম্ভ কৰি এটি ৰান্ধনী ঘৰ খোৱা বনাবৰ কাৰণে আৰু লগতে এটি পৰেশ দাসক আমি হাজো খণ্ড উন্নয়ন বিষয়া মহোদয় নন্দিতা চহৰীয়া বাইদেৱে তেখেতক জনাইছে তো এই বস্তুটো পাই কেনেকুৱা লাগিছে বহুত ভাল লাগছে ক'ৰ পৰা পাইছে এতিয়া সিটিজেন ফাউণ্ডেশ্যনৰ পৰা আৰু এনেকুৱা সুবিধা আহি থাকিব আহি থাকিলে ভাল আমাৰ কাৰণে ভাল এইটো মল্ডিং মেচিন পাইছে তো এইটো সকলো কাম কৰিব পাৰে এই মেচিনটো ডিজাইন চিজাইন কাৰ্তিক দাস দাস বিপুল দাস ডিজাইন পাইছে না ডিজাইন তো গাইছ মিস্ত্ৰী হিচাপে মোৰো নামটো আছে ইয়াতে মই মোক মেচিন দিব এটা গ্ৰিল মেচিন আৰু মই মেচিনটো ল'বৰ কাৰণে প্ৰথমবাৰৰ কাৰণে
মিস্ত্রি হিচাপে মেচিন এটা পাইছোঁ বহুত ভাল লাগিছে তো গাইছ তো গাইছ ভিডিঅ'টো আজি ইমানেই আছিল আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ টিকলি মানে একদম ভাগিনটো একদম ভিডিঅ'টো উঠোৱাই চেষ্টা কৰি থাকে তো কৈ দিয়া জয় আই অসম